হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ বৰ্তমান আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দাৰ সমাধি ক্ষেত্ৰত মানে আহিছিলোঁ। আপোনালোকক দেখাই আছোঁ সমাধি ক্ষেত্ৰত। আহি পাই অখিল গগৈ ডাঙৰীয়াকো লগ পালোঁ আৰু দেখাই আছোঁ আপোনালোকক এইফালে ক'ত ক'ত কি হৈ আছে বা কেনেকৈ কি হৈছে দেখাই আছোঁ। এতিয়া দুপৰীয়া সময়, ইমান মানুহ নাই, কিন্তু ৰাতি কিন্তু বহুত মানুহ হয়। জাষ্টিছৰ চবেই মানে ন্যায় বিচাৰি লাগি আছে, জাষ্টিছ বিচাৰিছে। আমি বিচাৰোঁ জুবিন দাৰ ন্যায় পাওক। তাকে আপোনালোকক দেখা আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্যার স্যার যাব দিয়া মৃত্যুৰ দিনা আমি বহুতখিনি পৰিৱৰ্তন দেখা পাইছিলোঁ। মানে গৰু ঘোঁৰা মানে বান্দৰে হওক চবেই মানে চকু পানী টুকিছিলে। মানুহৰতো কথা নকওঁৱে, আৰু ক'তো বৰষুণ দিয়া নাছিলে। যেতিয়া নেকি জুবিন দাক সৰুসজাই ষ্টেডিয়ামত নিয়া হৈছিলে, কিন্তু সেইদিনা সৰুসজাই ষ্টেডিয়ামত কিন্তু বৰষুণ দিছিলে আৰু ডাৱৰৰ মাজত আমি জুবিন দাৰ ছবি দেখা পাইছিলোঁ আৰু ৰামধেনু উল্টাকৈ ওলোৱা দেখা পাইছিলোঁ। বহুতখিনি পৰিৱৰ্তন হৈছিলে। মানে ক'ব গ'লে এজন আমাৰ এতিয়া বৰ্তমান যুগৰ মানে এজন ভগৱান বুলিয়ে ক'ব পাৰি জুবিন দাক। তাৰে মানে সমাধি ক্ষেত্ৰত মানে বনাই আছে, আপোনালোকক তাকে দেখাইছোঁ। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, বাছ ৰিজাৰ্ভ কৰি আহিছে বহুতখিনি। এতিয়া নাম প্ৰসংগ হৈ আছে আৰু এইফালে মানুহ সেৱা কৰিয়ে আছে। মানুহৰ যেতিয়া নেকি সমাধি ক্ষেত্ৰ মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়, এজনে নেকি প্ৰথম হৈছে তেনেকৈ সমাধি ক্ষেত্ৰ মন্দিৰলৈ পৰিৱৰ্তন হোৱা। অকল মানে পূজা অৰ্চনা হৈ আছে আৰু ন্যায় বিচাৰি চবেই যুঁজি আছে, বিচাৰি আছে। চবেই ন্যায় পোৱাটো বিচাৰে, জুবিন দাই ন্যায় পাওক, তাকে আমি কামনা কৰোঁ। চব মানে পূজা অৰ্চনা হৈ আছে জুবিন দাৰ কাৰণে। চাই থাকিব ভিডিঅ'টো। জুবিন দাৰ চিতাখন আপোনালোকক দেখাই আছোঁ আৰু নাম প্ৰসংগ হৈ আছে, দেখাই আছোঁ, চাই থাকিব। জুবিন দাৰ কাৰণে নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগ কৰি আছে আই মাতৃসকলে। মানুহ হৈছে, কিন্তু দুপৰীয়া হ'লেও কিন্তু মানুহ বহুত হৈছে সেইটো টাইমত। জুবিন দাক জুই দিয়া হৈছিলে, বনাই আছে ভালকৈ, বনাই কমপ্লিট হোৱা নাই এতিয়ালৈকে, কাম কৰি আছে। আপোনালোকে জুবিন দাৰ সমাধিলৈ আহিছে নাই কমেণ্ট কৰি জনাব। আৰু যদি অহা নাই মই লোকেশ্যনটো কৈ দিছোঁ। যদি আপুনি উজনি অসমৰ ফালৰ পৰা আহে, সোণাপুৰ টোলগেটটো পাৰ হৈ পেলাই পাই যাব। যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে, সোণাপুৰ টোলগেটটো পোৱাৰ আগত পাব। মানে জেগাটো একদম নেশ্যনেল হাই ৰোডৰ কাষতে আছে। জেগাটো একদম বঢ়িয়া জেগা, ভালে জেগাটো। কিন্তু বহুতে বিচাৰিছিলে গুৱাহাটী চিটিৰ মাজত হোৱাটো, কিন্তু ইয়াত হোৱাটো অসুবিধা হোৱা নাই, ইয়াত হোৱাটো। কিন্তু জেগাটো বহুত ভালে, ধুনীয়া লোকেশ্যন। এটা কথা ক'ব বিচাৰোঁ শেষত, আৰু জুবিন দাৰ ন্যায় পাওক, সেইটোকে ক'ব বিচাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনে কোনে আহিছে কমেণ্ট এটা কৰি জনাবচোন। জয় জুবিন দা।